Good morning guys, মই ৰাজেন তোমালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল ডিয়াৰজাৰ ভ্লগছ লৈ সো আমি এটাক চাইছা নাই সো আমি অল আসাম টুৰ কৰি আছো আজি অল আসাম টুৰৰ আজি 3 নম্বৰটো দিন আৰু আমি আছো বৰ্তমান ৰঙিয়া ষ্টেচনৰ ওচৰতে ৰঙিয়াতে আমি যোৱা কথা আছিল একচুয়ালি নলবাৰী যোৱা নহল আমি তাত গৈ নাপালো হেতু কাৰণে আমি থাকিবলগীয়া হল ৰঙিয়া ষ্টেচনৰ ওচৰতে সো ইয়া আমি এতিয়া আছো ৰঙিয়া ষ্টেচনৰ ৰুমত আমাৰ পুলকদা ৰাতিপুৱা শুই উঠি আমি এডিটিংৰ কামত লাগি গলো কালি অলপ শুৱাও দেৰি হৈ গল এতিয়া আমি যাম নলবাৰী আজি দিনটোৰ প্ৰগ্ৰাম বহুত আছে আজি বহুত দীঘলীয়া কাৰ্যসূচী নলবাৰী যাম মানস যাম তাৰ পিছত হাজু যাম হুজাই যাম বহুত কিবা কিবি চাবলৈ আছে তাৰ পিছত আমি গৈ পেলাই থাকিমগৈ গুৱাহাটী সো ভিডিওটো শেষলৈকে চাই থাকা ষ্টাৰ্ট কৰোঁ দেৰি নকৰোঁ কাৰণ দেৰি হৈছে বহুত কিবা কিবি চাব আছে তোমালোকক দেখুৱাব আছে চাই থাকা ভিডিওটো লাইক কৰা কমেন্ট কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ চাৰিওফালে বাগান প্ৰাকৃতিক পৰিৱেশ ধুনীয়া সৌন্দৰ্য এইফালেও বাগান এতিয়া মানস নেশ্যনেল পাৰ্কৰ এক গেট পাই বাইকখন লৈ যাব পৰা হ'বনে নেশ্যনেল পাৰ্কৰ সন্মুখত আছোঁ সুদো লাগিলে বহুত টাইম হৈ গ'ল ভাবিছিলোঁ কি বাইকখন লৈ যাম কিন্তু ইয়াতে পেট্ৰলৰ গাড়ী মানে কি হয় এলাউড নহয় তেলৰ গাড়ী চ' বাইকখন সেইফালে কৰি দিলোঁ পাৰ্কিং চ' এইখন হ'ল গেট চ' আমি এতিয়া ইয়াৰ পৰা গাড়ী লৈ যাব লাগিব চ' ৰাতিপুৱাৰ পৰা একো খোৱা নাই যিহেতু ভাবিছিলোঁ ইয়াতে আহি কিবা এটা খাম ইয়াতে দেখিছোঁ হোটেল কি পাওঁ তাকে খাব লাগিব চ' চাহকে খাই লৈছোঁ দেখাই আছোঁ ভিতৰত দেখাই আছোঁ কি আছে সেইখন হ'ল মানস নেশ্যনেল পাৰ্ক ইয়াতে আছে এৰিয়া মেপ অফ দ্য কি বাঞ্চবাৰীৰ ভিতৰত বহুত কিবা কিবি দেখিবলৈ পাম বুলি কৈছে চ' দুজন মানুহ আহি আছে ভিডিঅ' চিডিঅ'বিলাক আপোনাৰ লাইক কমেণ্ট চব শ্বেয়াৰ কৰিব লাগে ন বেলেগে বস্তুবোৰ দেখাব লাগে চ' মানস আহি পাই গ'লোহি ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত জীৱ জন্তুৰ পৰা ধৰি লওক বহুত ডাঙৰ এৰিয়া হয় আমি চাম এতিয়া চ' গাড়ীত যাম তাত দুজন মানুহ আহি আছে চ' সেই তেখেতলোকৰ লগত আমি যাম তেতিয়া মানে কি হয় আমাৰ ভাড়াটো কমকৈ পৰিব তেখেতলোক আহি পোৱালৈকে আমি অলপ এনেই এনজয় কৰি আছোঁ ইয়াতে তো যেতিয়াই তেখেতলোক আহি পাবহি তেতিয়া আমি মানে গুচি যাম গাড়ীত ইয়াত 3 ঘণ্টা আমাক ফুৰাম কৈছে গোটেই মানস নেশ্যনেল পাৰ্কত দেখিছানে প্ৰাকৃতিক দৃশ্য এইফালে আছে এইটো চাহ বাগান কি বঢ়িয়া লাগে এইফালে বাহনি হাবি এভৰিথিং আছে কাঠনি চাহ খালোঁ ভাবিলোঁ কি ভাতকেইটাকে খাই লওঁ সেইটো এয়া গড় ডাইৰেক্ট কেমেৰাত দেখি নাপায় চিনি পাইছা নাই পোৱা ডিম্পুদাক চিনি পোৱা চবেই চিনি পোৱা থাকিলে ডিম্পুদাক চ' ডিম্পুদা আমি হোম টাউনত আছোঁ নলবাৰীত আছোঁ চ' নলবাৰীৰ এটা লজত আছোঁ চ' লকডাউন আছে সেয়া চ' একচুৱেলি মই মানসৰ পৰা ভিডিঅ' দিব নোৱাৰিলোঁ মোবাইলটো ছুইচ অফ হৈ গ'ল চ' মানস আছে বাক্সা জিলাত আৰু আমি আছোঁ এতিয়া নলবাৰী তাৰ পৰা আহিলোঁ চ' মানসত আমি নেশ্যনেল পাৰ্কত সোমালোঁ ভিডিঅ'টো তোমালোকে চাইছা থাকিলে নিশ্চয় ইয়াৰ আগতেই পাইছা যদি নাই চোৱা এতিয়া গৈ পেলাই চোৱা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক কি ধুনীয়া ধুনীয়া বস্তু আছে তাত যিমান পাৰিলোঁ সিমান দেখালোঁ দেই চ' আমি মানে যোৱা টাইমিংটো আৰু ছিজনটো নিমিলিলে চ' যিমান জীৱ জন্তু দেখাব পাৰিছোঁ যিটো আমি তাত যিটো চিনাৰিও দেখাব পাৰিছোঁ সেইটোকে দেখাইছোঁ তোমালোকক চ' তাতকৈও নোৱাৰোঁ আৰু চ' মানে কি হ'ল মোবাইলটো ছুইচ অফ হৈ গ'ল আৰু তাৰ পৰা আহিলোঁ ডাইৰেক্ট এতিয়া ৰুমত আছোঁ ভাত পানী খালোঁ যদিহে ভিডিঅ'বিলাক চাই ভাল পাইছে আসাম টুৰ আৰু চলি থাকিব আজি আছোঁ নলবাৰীত কাইলৈ বহুত প্ৰগ্ৰেম আছে ডিম্পুদা ঘৰত যাম তাৰপিছত শুৱালকুছি যাম হাজো যাম তাৰপৰা গুৱাহাটী যাম এনেকৈ বহুত কিবা কিবি বাকী আছে চ' চাই থাকা চেনেলটো চাই থাকা ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু কি কৰিবা গোটেইখন